কৃষ্ণ বন্ধু বান্ধৱসকল নমস্কাৰ বন্ধু বান্ধৱসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয় নে বাৰু আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে ভালে কুশলে থাকিব বন্ধু বান্ধৱসকল আজি মই লৈ আছো ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ আজি প্ৰশ্ন নং 1 হৈছে অসমত কেতিয়া পঞ্চায়তী ৰাজ আৰম্ভ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 1896 চনত আজিৰ প্ৰশ্ন নং 2 হৈছে অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ শ্ৰীমতী পদ্মকুমাৰী গোহাঁই আজিৰ প্ৰশ্ন নং 3 হৈছে স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰেশ্বৰ গোস্বামী আজিৰ প্ৰশ্ন নং 4 হৈছে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ জন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ কৰ্নেল কিটিং আজিৰ প্ৰশ্ন নং 5 হৈছে কোন চনত ব্ৰিটিছ চৰকাৰে অসমত আসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 1828 চনত আজিৰ প্ৰশ্ন নং 6 হৈছে আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 1873 চনত আজিৰ প্ৰশ্ন নং 7 হৈছে তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা কথাষাৰ কোনে কৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ কনকলতাই আজিৰ প্ৰশ্ন নং 8 হৈছে প্ৰাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অমৃত প্ৰভাক আজিৰ প্ৰশ্ন নং 9 হৈছে অসম আৰু তিব্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰুদ্ৰসিংহই 1703 চনত আজিৰ প্ৰশ্ন নং 10 হৈছে ব্ৰহ্মপুত্ৰ নদী কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ দিহিং দিবং আৰু লুইত নৈৰ বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে আশা কৰোঁ যদিহে ভিডিঅ'টি আপোনালোকক ভাল লাগে তেতিয়াহ'লে যিমান পাৰে মোৰ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়া নহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ বন্ধু বান্ধৱীসকল জয় আই অসম জয় ভাৰত বন্দে মাতৰম।